हेलो फ्रेंड्स आजिर भिडिओ स्पेशली सेসকলৰ কাৰণে যিসকলে অনলাইনত ট্ৰেইন টিকেট বুক কৰিব নোৱাৰে সো फ्रेंड्स আজিৰ ভিডিওটোত আপোনালোকক দেখুৱাম যে কেনেকৈ আপুনি আপোনাৰ মোবাইলৰ জৰিয়তে অনলাইনত ট্ৰেইন টিকেট বুক কৰিব পাৰিব তেনেহলে বলক আমি ভিডিওটো আৰম্ভ কৰোঁ So friends প্ৰথমতে আপুনি প্লে ষ্টৰৰ পৰা IRCTC App টো ইনষ্টল কৰক ইনষ্টল কৰাৰ পিছত আপুনি এনেকা এটা ইন্টাৰফেস দেখা পাব তাৰ পিছত আপুনি লগইনত ক্লিক কৰক লগইনত ক্লিক কৰাৰ লগে লগে ইয়াত দেখা পাইছে ইউজাৰ নেম আৰু পাসওয়াৰ্ড এন্টাৰ কৰিব লাগিব আপুনি ট্ৰেইন টিকেট বুক কৰাৰ কাৰণে প্ৰথমতে আপুনি IRCTC Apps বা ওয়েবসাইটত গৈ এটা ইউজাৰ নেম আৰু পাসওয়াৰ্ড ক্ৰিয়েট কৰিব লাগিব তাৰ বাবে আপুনি ৰেজিষ্টাৰ ইউজাৰত ক্লিক কৰক ৰেজিষ্টাৰ ইউজাৰত ক্লিক কৰাৰ লগে লগে ইয়াত দেখা পাইছে মোবাইল নাম্বাৰ ইমেইল আইডি ইউজাৰ নেম সম্পূৰ্ণখিনি আপুনি ইয়াত ফিল কৰিব লাগিব ইউজাৰ ৰেজিষ্ট্ৰেচন পেজখনত আপুনি ইয়াত দেখা পাইছে প্ৰথমতে আপুনি আপোনাৰ মোবাইল নাম্বাৰটো এন্টাৰ কৰিব লাগিব তাৰ পিছত ইমেইল আইডি ইয়াৰ পিছত আপোনাৰ ইউজাৰ নেম যেটো দিব বিচাৰে সেইটো ইয়াত এটা কথা হল আপুনি প্ৰথমতে যেটো লেটাৰ ৰাখিব এইটো আপুনি ক্যাপিটেল লেটাৰ দিব লাগিব তাৰ পিছত আপুনি এটা পাসওয়াৰ্ড সেট কৰিব লাগিব পাসওয়াৰ্ড এনেকৈ সেট কৰক সেম আপুনি এনেকা প্ৰথম আখৰটো ক্যাপিটেল লেটাৰ দি পেলাই তাৰ পিছত আপুনি জি দিয়ে দিব পাৰে তাৰ পিছত আপোনাৰ ফাৰ্স্ট নেম মিডল নেম লাষ্ট নেম এই তিনিটা যদি আপোনাৰ মিডল নেম আছে তেনেহলে দিব পাৰে তাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থ এন্টাৰ কৰাৰ পিছত আপুনি ইয়াত মেল ফিমেল এইটো সিলেক্ট কৰি লব তাৰ পিছত নেশনালিটি ইন্ডিয়ান এইটো সিলেক্ট কৰি লব তাৰ পিছত ইয়াত এটা কোৱেশ্চন আপুনি ইচ্ছা অনুযায়ী দিব পাৰে তাৰ আনসাৰ ইয়াত সাইডত দিব লাগিব তাৰ পিছত আপুনি ইয়াত আপোনাৰ অকুপেশন কি এইটো দিব লাগিব তাৰ পিছত মেৰিড আনমেৰিড এইটো সিলেক্ট কৰি পেলাই আপুনি নেক্সট যেটো ইয়াত বটম আছে এইটোত ক্লিক কৰি দিয়ক নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ সম্পূৰ্ণ এড্ৰেছখিনি দিব লাগিব ৰেসিডেন্ট এড্ৰেছ ইয়াত আপোনাৰ দিব লাগিব আপুনি আপোনাৰ এড্ৰেছখিনি ফিল আপ কৰাৰ পিছত আপুনি ইয়াত ৰেজিষ্টাৰ যেটো ইয়াৰ আগতে প্ৰথমতে আপুনি ইয়াত দেখা পাইছে ওপৰত আপোনাৰ যেটো ৰেসিডেন্ট এড্ৰেছ আছে ইয়াৰ পিছত আপুনি ইয়াত এটা টিক মাৰ্ক লগাই ল'ব যদি আপোনাৰ হোম এড্ৰেছ আৰু অফিস এড্ৰেছ সেম হয় তেনেহলে আপুনি ইয়াত সেম লগাই ল'ব তাৰ পিছত আপুনি ৰেজিষ্টাৰত ক্লিক কৰি দিয়ক ৰেজিষ্টাৰৰ লগে লগে ইয়াত দেখা পাইছে কংগ্ৰেচুলেশ্যন ইউজাৰ register successful verify your mobile number and email to enjoy your service please log in to verify your account আপুনি ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে ইয়াত দেখা পাইছে ইয়াত ইমেইলত এটা OTP আহিছে আৰু আপোনাৰ মোবাইল নম্বৰত সেম এটা OTP আহিছে এইটো আপুনি ইয়াত ভেৰিফাই কৰিব লাগিব তাৰ পিছত আপুনি আপোনাৰ ইমেইল আইডি আৰু SMS যেটো আহিছে এইটো ভেৰিফাইৰ কাৰণে আপুনি প্ৰথমতে হোম বটনত গৈ পুনৰ সাইন ইনত যাব লাগিব তাৰ পিছত আপোনাৰ ইউজাৰ নেম আৰু পাসওয়াৰ্ড যেটো আপুনি এন্টাৰ কৰিছিলে ৰেজিষ্টাৰ কৰোতে হেতু ইয়াত এন্টাৰ কৰিবলৈ ইয়াত যেটো দেখা পাইছে ক্যাপচাৰ কোড সেম টু সেম এন্টাৰ কৰক এন্টাৰ কৰাৰ পিছত আপুনি লগইনত ক্লিক কৰি দিয়ক লগইনত ক্লিক কৰাৰ লগে লগে ইয়াত দেখা পাইছে ভেৰিফাই ইউজাৰ আহি আছে এইটো পেজটো ইয়াত দেখা পাইছে ভেৰিফাই মোবাইল নাম্বাৰ এন্টাৰ OTP টো এন্টাৰ কৰি ভেৰিফাই ইউজাৰত ক্লিক কৰাৰ লগে লগে ইয়াত দেখা পাইছে কংগ্ৰেচুলেশ্যন ভেৰিফিকেশন সাকসেসফুল ফৰ ইউজাৰ সবিবুৰ 5 ইয়াত এইটো মোৰ একাউণ্টটো অলৰেডি মানে ভেৰিফাই হৈ গল আজিৰ ভিডিওটো ইমানখিনি আজিৰ ভিডিওটোত দেখুৱালো যে আপোনালোকে কেনেকৈ ট্ৰেইন টিকেট বুক কৰাৰ কাৰণে ইউজাৰ নেম আৰু পাসওয়াৰ্ডটো ৰেজিষ্টাৰ কৰিব পাৰে নেক্সট ভিডিওত দেখুৱাম যে কেনেকৈ আপুনি ট্ৰেইন টিকেট বুক কৰিব ইয়াৰ সম্পূৰ্ণ প্ৰসেছখিনি নেক্সট ভিডিওত আহি আছে পাৰ্ট 2 আশা কৰো আপোনালোকে ভিডিওটো চাই বুজি